মায়ং এখন যাদুবিখ্যাত ঠাই। মায়ঙৰ বিষয়ে আপোনালোকে হয়তো বিশেষকৈ এইষাৰ কথাই শুনে আৰু আমিও সৰুৰে পৰা এইখিনিয়ে শুনি আহিছোঁ। পিছে মায়ঙৰ বিষয়ে মই আজি এষাৰ বেলেগ কথা ক'বলৈ গৈ আছোঁ। আৰু এয়া আমাৰ জুৰীয়া নামঘৰ। এই নামঘৰটোৰ বহুত বেছি বছৰ হৈছে, আমাৰ গাঁৱতে আছে আৰু এইখন আমাৰ গাঁওখন। যোৱা 13 বছৰ আগতে এই ঠাইখন এৰি আমি আমাৰ বৰ্তমান থকা ঠাইলৈ আহিছিলোঁ আৰু আমাৰ গাঁৱৰ ওচৰতে এই বুঢ়ীআই থানখন আছে আৰু ইয়াতে বহাগৰ 4, 5 আৰু 6 তাৰিখে মায়ঙৰ বিখ্যাত পঞ্চগোসাঁইৰ পূজা কৰা হয় আৰু একেবাৰে শেষৰ দিনাখন মানে 6 তাৰিখে মেলা উৎসৱ হয়। এইখিনি হৈছে ৰজাঘৰীয়া। ইয়াতে ৰজা এজন থাকে আৰু প্ৰথম দিনাখন ইয়ালৈকে লৈ যায় গোটেইকেইজন গোসাঁই, তাৰপিছত বেলেগ বেলেগ ঠাইলৈ লৈ যোৱা হয়। এনেকৈ 3 দিন গোসাঁই উলিওৱা উৎসৱ অতি ধুমধামেৰে ধুনীয়াকৈ পালন কৰা হয় আৰু মানুহখিনিক চাওকচোন, গোসাঁই উলিওৱা বুলি কিমান ফূৰ্তি, সকলো মানুহ বছৰজুৰি অধীৰ আগ্ৰহেৰে ৰৈ থাকে এই 3টা দিন। সঁচাই বহুত বেছি ভাল লগা। এখন ঐতিহাসিক মেলা হয়। প্ৰায় 350 বছৰ জুৰি এই মেলা চলি আহি আছে আৰু 3 দিনে সকলো মানুহে নিৰামিষ খায়। পিছে আমি খুৰীহঁতৰ ঘৰলৈ আহিছিলোঁ, গাঁৱৰ ঘৰলৈ, তাতে পিঠা পনা খালোঁ আৰু এই মেলাখনত বিশেষকৈ বগৰী আৰু মটৰ এই বস্তুটো খোৱা যায়। বাৰু আজিলৈ আহিছোঁ, বাই বাই।